Hi friends, welcome back to my YouTube channel Prakash Vlogs. আৰু এতিয়া বাইছে 7:30 আৰু আমি যাব লৈছিলো গুৰুজনাৰ জন্মস্থানলৈ আৰু ভিডিওটো শেষলৈকে চাব। হক পলম নকৰি ভিডিওটো আৰম্ভ কৰো। सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा जान बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं আৰু বৰ্তমান ধুমুৰাগুৰি পাই গ'লে ধুমুৰাগুৰি পাই গ'ল আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ মান হ'ব বেছি নহয় আৰু 3 কিলোমিটাৰ মান হ'ব दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जाने मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा कौन समझाए जब टूट जाए साए हाय रब जब हो वही एक्शन अब देखा जाओ अपना लोगों ধুনীয়া ভাল লাগিছে না আহি পেলাই এনেকুৱা টাইমত একদম ৰাতিপুৱা অহা মজাটো বহুত বেলেগ আৰু শংকৰদেৱৰ তিথিও আহিছে এতিয়াতো মানুহ নাই বা শংকৰদেৱৰ তিথিত আপুনি ভৰিবলৈও জেগা নহ'ব চাগে শংকৰদেৱৰ তিথিত আৰু শংকৰদেৱৰ তিথিৰ দিনাখনো যদি সময় পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়া ভিউটো কেনেকুৱা হ'ব আৰু এতিয়া দেখিছে পুৰা খালী শংকৰদেৱৰ তিথিৰ দিনাখন নহ'লে হোলীৰ দিনাখন হোলী আগদিনাখন বহুত মানুহ আহে সাংস্কৃতিক মঞ্চখন আহক গংগা পুখুৰী দেখাওঁ গোটেই ৰাউণ্ডটো মাৰিম গংগা পুখুৰী গোটেই ৰাউণ্ডটো মাৰিবলৈতো নোৱাৰিম আধালৈকে দেখুৱাম আৰু আপোনালোকক আৰু এই গংগা পুখুৰীটো মানে ধনু আকাৰত আছে ধনুখন যোনটো আকাৰত আছে সেইটো আকাৰতে গংগা পুখুৰীখন ধনু আকাৰতে আছে পানী বাঢ়িছে নেকি ন বাঢ়িছে বাৰু বেছি ওচৰলৈ নাযাওঁ বৰদোৱা আৰু ইয়াৰ বৰদোৱাটো বাৰু সকলোৱে আহে আৰু যোনসকল বন্ধু অহা নাই বন্ধুসকলক এটা বস্তু মই বুজাই দিওঁ ইয়াতে লিখাই আছে আমাৰ এই পবিত্ৰ থানখনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে মানে গম পাইছে চাগে পবিত্ৰ থানখিনি সদায় চাফা চিকুণ কৰি ৰাখিব লাগে আৰু বহুতে এটা ভুল কাম কৰে যিহেতু আহি পেলাই ইয়াতে ধৰক চিপছ খাই পেলাই দিলে ইয়াতে কিবা কিবি খাইছে ইয়াতে পেলাইছে এইটো একচুৱেলি বেয়া কাম কৰিছে ইমান ধুনীয়া ঠাই এখন আমি গৌৰৱ কৰিব লাগে যাতে আমি নগাঁৱত আমি গৌৰৱ কৰিব লাগে এনেকুৱা থান এখন আছে আৰু এই থানখনক যদি ইমান আমি নিজেই যদি লেতেৰা কৰি ৰাখোঁ কেনেকুৱা হ'ব আৰু যদি আমাৰ ইয়াৰ মানুহখিনি এইখিনি বুজি নাপায় ন বেয়া লাগে আৰু বাহিৰৰ মানুহ আহিলেতো এইখিনিয়ে কৰিব আমাক দেখি পেলাই সেইকাৰণে সকলোকে কৈছোঁ আহ্বান জনাইছোঁ যাতে এইখিনি ভুল কাম তেতিয়াও নকৰে চাওক ডাষ্টবিনটো কেনেকৈ আছে এনেকৈ পেলাইছোঁ সেইটো বেয়া কাম কৰিছে মই উঠাই দিছোঁ বাৰু এইটো ডাষ্টবিনটো সকলোৱে ডাষ্টবিন আছে ডাষ্টবিনত পেলাব আৰু চাওক ৱালে চোৱালে এইবিলাক লিখিছে ইমান পবিত্ৰ ঠাইখিনি লিখিব নাপায় এনেকুৱা কৰিব নালাগে একচুৱেলি নাপায় বুলি নহয় নাপায়তো বাৰু কোনো হেৰিতে নাই লিখা নাপায় নহয় একচুৱেলি কৰিব নালাগে এইটো আমাৰ ভুল আৰু সকলো কিছুমান নাজানিতো কৰে বাৰু সৰু ল'ৰা ছোৱালী নাজানিতো কৰে আৰু সেইখিনিয়ে আহ্বান জনাওঁ যাতে নকৰিলে ভাল হয় আমি গৌৰৱ কৰিব লাগে আমাৰ নগাঁৱত এনেকুৱা থান এখন আছে থানখনক লৈ যদি আমি এনেকৈ লেতেৰা কৰোঁ নহয় বেয়া লাগিব নিজৰে আৰু এইফালে গংগা পুখুৰী চাওক বহুত ডাঙৰ গংগা পুখুৰী ইয়াতে মাছক মুড়ি খুৱাম আৰু দেখা পায় সকলোৱে দেখা পাইছে চাগে বৰদোৱাত আহিলে এনেকৈ মাছক এনেকৈ মুড়ি পেকেট বা নহ'লে কিবা কিনি পেলাই খুৱায় আৰু আহকচোন খাওঁ মাছবিলাক কেনেকৈ দেখাম আহক আৰু সকলোৱে পেলাইছে লেতেৰা কৰি ধুনীয়াকৈ চাফা কৰিব লাগে যিহেতু আমাৰ ঠাই চাফা কৰি থোৱাটো ভাল কিমান মাছ দেখাব যাব
ইয়ালৈকে কিমান ডাঙৰ ডাঙৰ মাছ আহিছে তাকেতো আমাৰ মাছে নেকি সেইফালে এইখিনিলৈকে আহে পুৰা সোনকালে হোৱাৰ কাৰণে অহা নাই নেকি অলপ দেৰিকৈ আহিব মানে সময় খোৱা বোৱা সময় লাগিব মানুহে অলপ দেৰিকৈ আহিছে দেৰিকৈ ইয়ালৈকে মাছ আহে চুব পাৰি আগতে তেনেকৈ পাইছিলোঁ বাৰু এইবাৰ তেনেকৈ লোৱা নিছিলোঁ দিছোঁ তাৰ আগতে দি আহোঁ আহিছে আৰু আহিছে নেকি আহিছে দেখিছে না আহিলে আহিব আৰু ৰামে ধনুখন যেতিয়া থ'লে হয় থোৱাৰ পিছতে তেওঁ হেৰি পানী আনিবলৈ যাওঁতে হয় ধেনুখন পৰি থাকিল কওঁতে সেই ধেনু আকাৰ লৈ ল'লে গংগা পুখুৰীত ধেনু আকাৰ লৈ ল'লে সেইটোৱে আচ্ছা আচ্ছা আহকচোন আমি ধুতিটো পোছাক কৰি ল'ম ক'ত পোছাক কৰিম বাৰু আহক এতিয়া আমাক লৈ গৈ আছে বাৰু ধন্যবাদ আইতা আৰু এতিয়া আৰু এটা কথা সুধিব আছিলে মানে বৰদোৱা আৰু বটদোৱা মানে কিয় কয় বস্তুটো বুজি নাপায় একেখন ঠাইতো বৰদোৱা বটদোৱা নহয় আচলতে সেই বটদবাটো হ'ল কিয় এই বৰ দ আছিলে হয় সেই বৰ দ থকাৰ কাৰণে ভগৱানে শংকৰদেৱে মানে পুঠি থ'বলৈ নাপালে দ তাৰপৰা আকৌ তেওঁ নিজ গুণৰ কাৰণে তেওঁ ইয়াত হেৰি স্থাপন কৰিব পাৰিলে বুজিছানে দ আছিলে সেইকাৰণে মানে একচুৱেলি বৰদোৱা নহয় মানে নহয় বটদোৱা হয় ন বটদবা অনুকল গম পাইছে আছিলে আচ্ছা আচ্ছা সেইকাৰণে বটদোৱা হয় বোলা ইয়াতে পিন্ধিব পাৰিব ইয়াতে মই ধুতিটো পূজা কৰিম ইয়াতে নাই ইয়াতে সুবিধা আছে ইয়াতে চুৰিয়াযোৰ পিন্ধি ল'ম আৰু কাশী গংগাত যাব পাৰিবা হয় দৌল মন্দিৰত যাব পাৰিবা গুৰুজনা পদশিলাৰ ভিতৰত যাব পাৰিবা হয় গুৰুজনা পদ চাব পাৰিবা হয় মানে ধুতি পিন্ধিলে মানে যদিও অসমীয়া সাজপাৰ যিটো হেৰি আছে সেইটো পিন্ধিলে সকলো জেগাতে যাব পাৰি মোৰ পিছচাইডে থকা এই শিলিখা গছজোপাৰ তলতেই শ্ৰীমন্ত শংকৰদেৱে পুথি লিখিছিলে আৰু ইয়াতে লিখাই আছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আচয় তাহাঁতে আজি গুৰু পুস্তক লিখয় ইয়াতে বহি পেলাই তেওঁ হেৰি পুথি লিখিছিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ইয়াতে গা ধুইছিলে আৰু ইয়াতে তলামাৰা আছিলে মই তোমাকো দেখাম বুলি ভাবিছোঁ তলামাৰা আছিলে আৰু চাওকচোন কিমান ভুল কৰিছে ইয়াতে কিবা A+, B+ এইবিলাক কিন্তু ভুল কাম কৰিছে বাৰু মই দেখুৱাব পৰা নাই আপোনালোকক চাওকচোন ইয়াতে গা ধুইছিলে গুৰুজনে লিখা আছে আৰু তলামাৰা অনুগ্ৰহ কৰি ইয়াত লিখি দিছে বাৰু খাচী গছ আৰু ইয়াক কালিনাগ গুৰুজনা দিনৰে হয় আৰু ইয়াতে ওলাইছিলে আৰু আমি দৌল মন্দিৰলৈ আহি পাই গ'লোঁ বটদোৱা থানৰ পৰা আপোনাৰ বেছি দূৰ নহয় বটদোৱা থানখনটো ঘূৰি পেলাই এতিয়া আমি দৌল মন্দিৰলৈ আহি গ'লোঁ আৰু দৌল মন্দিৰৰ দৃশ্য দেখা পাম আৰু আমি যিহেতু ধুতি খুলিলোঁ সেইকাৰণে আমাক ভিতৰলৈ সোমাব নোৱাৰিম আৰু আধালৈকে যাব পাৰিম আৰু সেইখিনিকে দেখাব চেষ্টা কৰিম আপোনালোকক দেখাই আমিও ঘৰলৈ যাম আৰু ঠিক আছে যিখিনি দেখাব পাৰোঁ চেষ্টা কৰিম আৰু ইয়াতে লিখাই আছে গোহাৰি জাতীয় সাজ পৰিধান কৰিহে এই স্থানৰ পৰা আগলৈ যাব পাৰিব যিহেতু মই এতিয়া ধুতি সলালোঁ গতিকে ভিতৰলৈ যাব নোৱাৰিম বাৰু ইয়াৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম কৃষ্ণ দৌল মন্দিৰ থানাতে ঠিক আছে
কৃষ্ণ কৃপাৰ সাগৰ অভিনন্দন কৰি মনৰ কাম ভকতৰ সংসদান মুখে তই গুণ হে পৰু আপোনাৰ চলাই এগছি বন্তি এগছি ধূপ আৰু গুড়াপান অৰিহণা সমস্ত দিশন কৈছে দিওঁতে থওঁতে অনেক অপৰাধ মহন কৰি ভগৱন্তই ভালে কুশলে নিব পাৰে এইখিনি প্ৰাৰ্থনা হৰি কৃষ্ণ আহিছোঁ দিয়ক আৰু আজি মোৰ ভিডিঅ' ইমানতে আছিলে যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ